তথাপিও আপোনালোকক কৈছোঁ, যুদ্ধ হ'ব পাৰে বা নোৱাৰে, এইটো আমাৰ হাতত নাই। কিন্তু যুদ্ধ হ'লে আমি জিকিম, সেই সংকল্পটো লৈ আমি কাইলৈ আমি আমাৰ প্ৰস্তুতি পৰ্বৰ প্ৰথম পৰ্ব, প্ৰাৰম্ভিক পৰ্ব বুলি ক'ব লাগিব, একেবাৰে ইনিচিয়েল ষ্টেজ বুলি যাক কোৱা হয়, ফেজ 1, এই ফেজ 1ৰ কাৰণে আমি কাইলৈ সকলোৱে সাজু হ'ম। এই লৈ এটা মক ড্ৰিল হৈছিল 71ত ভাৰত পাকিস্তান যুদ্ধৰ সময়ত, আৰু তাৰপিছত প্ৰথমবাৰৰ বাবে 71ৰ পিছত 29 আৰু 25 যোগ কৰিলে 44 বছৰ পিছত, 54 বছৰ পিছত আমি কাইলৈ আকৌ এটা চিভিল ডিফেন্স এক্সাৰচাইজ কোৱা হৈছে, মক ড্ৰিল। কাইলৈ আমি গোটেই অসমৰ 18খন জিলা, 259খন জিলা বুলি নহয়, বিশেষ বিশেষ স্থান ভাৰতবৰ্ষৰ 259খন জিলাত চিভিল ডিফেন্স এক্সাৰচাইজ বা মক ড্ৰিল হ'ব। কাইলৈৰ এই মানে চিভিল ডিফেন্স এক্সাৰচাইজটোত আমি প্ৰত্যেকেই আমাৰ এডমিনিষ্ট্ৰেশ্যনক সহযোগ কৰিব লাগে।